Hello everyone, our নতুন ফিল্ম 13 খন অহা 13 ফেব্ৰুৱাৰীত ৰিলিজ হ'ব আমাৰ বাডি চেনেলত। আশা কৰিছোঁ আপোনালোকে সকলোৱে মৰম ছাপোৰ্ট কৰিব। হেল্ল' হাই, হেল্ল' কি খবৰ আপোনালোকৰ? বহুত দিন পিছত লাইভ আহিলোঁ। Hello everyone. Actually কি হ'ল, এতিয়া বৰ্তমান আমি মিউজিক ষ্টুডিঅ'ত গৈছিলোঁ। পিংকলে কৰি আছে মিউজিক 13 খনৰ। চ' এইমাত্ৰ আহিলোঁ। মিউজিক প্ৰায় কমপ্লিট, আপোনাৰ 90% মিউজিক কমপ্লিট হৈ গ'ল। এতিয়া গৈ আছোঁ, বৰ্তমান বহুত ৰাতি হৈ গ'ল, ৰুমলৈ গৈ আছোঁ। 90% মিউজিক কমপ্লিট হৈ গ'ল 13 খনৰ, আৰু অকণমান বাকী আছে। অহা 13 ফেব্ৰুৱাৰীত একদম আপোনালোকে বাডি চেনেলত দেখিবলৈ পাব 13। তোমাৰ ভিডিঅ'বোৰ চাই ভাল লাগে। থেংক ইউ ছ' মাছ। আৰু মিউজিক খুব ধুনীয়া হৈছে। মই ইতিমধ্যে চাই আহিলোঁ, ভাল লাগিছে আৰু কিবা এটা বেলেগ কৰিবলৈ চেষ্টা কৰিছোঁ আমি এইবাৰ ফিল্মখনত। চ' সেইমতে আমি কৰি আছোঁ। বাকী চব গোটেইখিনি আপোনালোকৰ ওপৰত কথা, আপোনালোকে কেনেকুৱা পায়। চ' আশা কৰিছোঁ যে সকলোৱে চাব 13 ফিল্মখন, আৰু সকলোৱে মৰম দিব, ছাপোৰ্ট কৰিব। আৰু ফিল্মখনত বহুত কাষ্ট আছিলে। চ' আগতো কৈছোঁ মই লাইভত, এবাৰ লাইভ এটা শ্বেয়াৰ কৰিছিলোঁ কেইদিনমান আগত আহি। চ' আজি আকৌ কৰি আপোনালোকক ব'ৰ কৰিছোঁ দেই। এতিয়া মই বৰ্তমান আছোঁ VIP ৰোড। হেল্ল'। একচুৱেলি কি হ'ল, গুৱাহাটীত ৰাতি গাড়ী চলাই বেছি আৰামটো বহুত বেছি। কাৰণ দিনত বহুত বেছি গাড়ী অহা যোৱা কৰি থাকে ন, ট্ৰেফিক বহুত বেছি দিনত। তো দিনত মই সেইটো কাৰণে একদম কম ওলাওঁ। পাৰিলেতো নোলাওৱে মই দিনত, ৰাতিহে ওলাওঁ। কাৰণ ৰাতি আপোনালোকে ভালকৈ যাব পাৰিব, একো ট্ৰেফিক নাথাকে, আৰু বিন্দাছ, আৰু একো প্ৰব্লেম নাই। হেল্ল' নিবিড় তাৰা ছবাৰমান চালোঁ। থেংক ইউ ছ' মাছ। আৰু মই কিছুমান কমেণ্টছ আৰু কিবা বহুতক লগ পালোঁ যেতিয়া নিবিতাৰ ৰিলিজ হয় এই কেইদিনমানতো। বহুতক নিবিতাৰ চাই ব্ৰেকআপো হৈছে। কৈ আছে নিবিতাৰ পাৰ্ট 2 লাগে, তেতিয়া আকৌ আহিব আৰু ৰিলেশ্যনশ্বিপত আকৌ ব্ৰেকআপ কৰিব। কিন্তু মই নিবিতাৰতো পাৰ্ট 2 এতিয়ালৈকে ভবা নাই, আৰু এতিয়া নবনাওঁ নিবিতাৰ পাৰ্ট 2। এতিয়া আমি কোন হয়, বহুত দিন আগতে লকডাউনতে কৰা হয়। লকডাউনত যেতিয়া পূৰা লকডাউন দি আছিলে, তেতিয়া লকডাউনতে কৰিছোঁ, আৰু মাজতে সময় মিলাই কিবা। চ' তেনেকুৱাকৈ আমি কোন হয়তো কৰিছিলোঁ। চ' আমাৰ প্ৰায় এবছৰমান আগতে কোন হয় 1 মিলিয়ন ক্ৰছ কৰিলে। চ' তেনেকুৱা হৰৰ মুভিবোৰ আমাৰ ভিউজ বহুত বেছি কম আহে, আৰু তাতে এজ ৰেষ্ট্ৰিকশ্যন কিবাকিবি লাগি যায় হৰৰ মুভি থাকিলে। তাতে ব্লাড আৰু আমি বহুত চিন দেখুৱাবলগীয়া হয়। চ' সেইটো কাৰণে এজ ৰেষ্ট্ৰিকশ্যন এটা লাগি যায়। চ' সেইটো গম পোৱা নাছিলোঁ, তাৰপিছৰ পৰা হৰৰ মুভি আৰু বনোৱা নহ'ল। চ' এইবাৰ ভাবিছোঁ 13ৰ পিছত হৰৰ এখন কোন হয় পাৰ্ট 2খন বনাই দিম, যিহেতু 2B কণ্টিনিউড আছিলে, 2B কণ্টিনিউড কৰিছিলোঁ। সেইটো কাৰণে কোন হয় পাৰ্ট 2টো এইবাৰ বনাম, আৰু অকণমান বেলেগ কনচেপ্ট ল'ম এইবাৰ। আগৰ লগত অকণমান ৰিলেটেড থাকিব, বাট আমি অকণমান আউটডোৰ তেনেকুৱা কিবা এটা ভাবিছোঁ, আৰু চাওক কি হয় কি নহয়। স্ক্ৰিপ্টটো ভাবি আছোঁ, যদি ভাল স্ক্ৰিপ্ট আহে তেতিয়াহ'লে বনাম। চ' সেইটো কাৰণে আমি
এতিয়ালৈকে একো ভাবা নাই 13খন ফাৰ্ষ্ট ৰিলিজ কৰোঁ নহ'লে দুটা একেলগে উল্টা পাল্টা লাগি যাব হেং হৈ যাব মাইণ্ড লাইভ বাহিৰ কৰি দিব হেল্ল' হাই দাদা হেল্ল' দাদা আৰে দাদা বিচাৰিছিলোঁ কোন হয় পাৰ্টটো হা কোন হয় আহিব সেইটো পিছত আহিব কোন হয় মাজত আমি গেপ ল'ম অকণমান টাইম মানে ভাল কিবা এটা কৰিবলৈ আৰু কিছুমান মোৰ তাত কনচেপ্ট আছে আৰু ৱেব ছিৰিজ এখন আছে ৱেব ছিৰিজখন ভাবি আছোঁ খুব ধুনীয়াকৈ একদম আমাৰ ৰিয়েলিষ্টিক কিবা অকণমান মানে এতিয়ালৈকে যিমান কৰিছোঁ চবতছে বেলেগ কৰিবলৈ ট্ৰাই কৰিম সেইবোৰত চ' এটা প্ৰজেক্টত আমি অকণমান বেলেগ কৰি যাম মানে বেলেগ প্ৰজেক্টত বেলেগ ভিডিঅ'ত এটা বেলেগ কিবা কিবি কৰি গৈ থাকিম আৰু চ' সেইটোৱে আৰু আশা থাকিলে আপোনালোকে আমাৰ 13 ফিল্মখন চাব 13 ফিল্মখনত এতিয়ালৈকে মে জুন আৰু ইফালে 6 মাহ 8 মাহ 10 মাহ 10 মান্থছৰ পৰা আমি 13 ফিল্মখনত লাগি আছিলোঁ কনচেপ্টৰ পৰা আৰু যেতিয়া ফাইনেল প্ৰডাক্টটো ওলাই আহে তেতিয়া মানে নিজৰ বহুত বেছি ভাল লাগি যায় আৰু ফিল্ম এখন ইউটিউবত মানে ৰিলিজ কৰাৰ পিছত মানে আমি যেনেকৈ কৰোঁ মোৰ যেনেকুৱা এক্সপিৰিয়েঞ্চ মানে মোৰ এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰি আছোঁ যে ফিল্ম এখন ৰিলিজ কৰাৰ পিছত এনেকুৱা লাগে যে ভাই এক্সাম শেষ হৈ গ'ল বা এতিয়া ৰিলেক্স আৰু কেইদিনমানৰ কাৰণে কিন্তু তাৰপিছত আকৌ আপোনাৰ মাইণ্ডত আহি যায় যে নাই নেক্সট আৰু কি বনাব পাৰি কি নবনাব পাৰি চ' তেনেকুৱাকৈ চলি আছে আৰু আগলৈ কিবা প্লেন কৰি আছোঁ নতুনকৈ চ' আপোনালোকক সদায় এণ্টাৰটেইনমেণ্ট আমি কৰি যাম ভাল কিবা মেছেজ এতিয়া অকণমান বেলেগ ট্ৰাই কৰিম মানে বহুত হৈ গ'ল আৰু নৰ্মেল টাইপ কিবা কিবি এতিয়া আৰু অকণমান বেলেগকৈ ট্ৰাই কৰিবলৈ চেষ্টা কৰিম মানে আমি সদায় ট্ৰাই কৰোঁ মানে মই সদায় দেখুৱাব বিচাৰোঁ আপোনালোকক যে ৰিয়েলিটি কি হয় মানে ৰিয়েলত কি হয় চ' কেমেৰামেনখনত তেনেকুৱা আছিলে ৰিয়েলিটিও আছিলে মানে ৰিয়েলিষ্টিক কিবা এটা ট্ৰাই কৰিছিলোঁ ত' কেমেৰামেনখন আপোনালোকে বহুত বেছি ভাল পালে নিবিতাখনটো বহুত বেছি ভাল পাইছে ত' তাৰপিছত মোৰ একদম ভাল লগা প্ৰজেক্টটো হ'ল 13 চ' এতিয়ালৈকে যিমান কাম কৰিছোঁ চবতছে বেলেগ হয় 13 চ' আশা কৰিছোঁ আপোনালোকে সকলোৱে চাব আৰু ৰঞ্জনৰ নিচিনাকৈ যাতে আমাৰ 13ও ট্ৰেণ্ডিঙত যায় তাৰে আশা আৰু চ' বহুত বেছি ভাল লাগিব 13ত আপোনালোকে আমাৰ বাডিজ ফেমিলিটোৰ মৰম দেখুৱাব লাগে 13খনত আমি মানে আৰু নেক্সট যিমান প্ৰজেক্ট আহিব চবতে আমি নতুন কাষ্টিং কৰিম আৰু আমাৰ ফিল্মখনত আমাৰ বাডিজ ফেমিলিৰ পৰাই থাকে গোটেই কাষ্টিংবোৰ আমাৰ বাডিজ ফেমিলিৰ পৰাই আমি হেৰি কৰোঁ অকণমান সৰুকৈ আমি এটা অডিশ্যন লওঁ কোনে কোনটো ৰোল কৰিব পাৰিব কোনটো কেৰেক্টাৰ কোনে কৰিব পাৰিব চ' সেইমতে আমি মানে কামবোৰ কৰি যাওঁ চ' আগলৈও প্লেনিং আছে আমিয়ে কাম কৰিম একেলগে যোনে এক্টিং কৰিব বিচাৰে চ' আমি অতি সোনকালে ৱেবছাইট এটা বনাই আছোঁ মানে ৱেবছাইট হৈ গ'ল কাম চলি আছে ৱেবছাইটৰ দুটা ৱেবছাইট খুলিছোঁ মানে এটাত আপোনালোকে বাডিজ production.com এনেকুৱা কিবা এটা থাকিব চ' তাতে আপোনালোকৰ স্ক্ৰিপ্ট শ্বেয়াৰ কৰিব পাৰে বা যোনে এক্টিং কৰিব বিচাৰে তাতে ফৰ্ম ফিল আপ থাকিব গোটেইখিনি কৰিব পাৰিব যাতে একো অসুবিধা নহয় চ' তেনেকুৱাকৈ ভাবিছোঁ চ' সেইটো কাৰণে কামটো কৰি আছোঁ অতি সোনকালে আমি